নমস্কাৰ সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ পূজা বতৰৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম শাৰদীয় পৰশ। শাৰদীয় দুৰ্গা পূজা অনাবিল আনন্দৰ ৰসৰা, জীৱন জোৰা এক অভিজ্ঞতা, এক অপূৰ্ণ তৃষা। শৈশৱ কৈশোৰত মনত কত আলোড়ন, গাত কত শিহৰণ, মন চঞ্চল স্বপ্নময়, ৰঙানীলা সাজ, হাতত বন্দুক পুতলা, অন্তহীন ব্যস্ততা। সভক্তিৰে মূৰ দুৱাওঁ গোসানীৰ চৰণত, মাগিব নাজানি ঐশ্বৰ্য বিভূতি, জুতি লওঁ প্ৰসাদ জেলেপীৰ। যৌৱনত থমকি ৰয় দুচকু গোসানীৰ চমকত, সমনীয়াৰ ৰূপ লাৱণ্যত, মন ভৰি পৰে মন্ত্ৰোচ্চাৰণত, লগৰীয়াৰ গল্প গুজবত। পূজাশালীৰ জাক জমকতাত, গোসানীৰ স্বৰ্গীয় সুবাসত, ভিন্ন বিপনীৰ খাদ্য সম্ভাৰত। পদব্ৰজে ভ্ৰমি মাগো গোসানীৰ আশীষ, নাথাকে ক্লান্তি যেন মা দুৰ্গাৰ শক্তি। আজি বয়সে পুৰঠ কৰা জ্ঞান অন্বেষী মন, জুমি চাওঁ মা দুৰ্গাৰ দুই ৰূপ। শান্তৰ ত্ৰাণকৰ্তা দয়াশীলা দেৱী, দুষ্টৰ ত্ৰাস মহিষমৰ্দিনী। মন্ত্ৰোচ্চাৰণত প্ৰাণ পায় সভ্যতাৰ জননী মা ভাৰতী। শিৰ নত হয় বিশ্ববন্দিত ভাৰতীয়ৰ সংস্কৃতিত, ঋষিমুনিৰ অনবদ্য সাহিত্যকৃতিত। জাগৃত হয় আত্মাভিমান, নহওঁ যে আমি কোনোতে সৰু, সজাম ভাৰতক বিশ্বগুৰু। ধন্যবাদ।